নমস্কাৰ বন্ধু বান্ধৱীসকল ডেইজিজ কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ঔষধি গুণ থকা কলমৌ শাকৰ এখন ভাজি। এই ভাজিখনৰ বাবে আমাক কি প্ৰয়োজন হ'ব চাওঁচোন আহক। কলমৌ শাকৰ ভাজিখনৰ বাবে মই অলপ কলমৌ লৈছোঁ। কলমৌ শাকটো এনেকুৱা হয়, বহুতে হয়তো চিনি পায়, কিন্তু যিসকলে চিনি নাপায় সেইসকলৰ কাৰণে মই দেখুৱাই দিছোঁ। এনেকুৱা হয় কলমৌ, আৰু কলমৌ শাকৰ ভাজিখন তেনেই সাধাৰণ হয়, কিন্তু ইয়াৰ ভাজিখন সাধাৰণ হ'লেও কলমৌ শাকৰ ইমানেই গুণ আছে আপোনালোকে হয়তো বহুতে জানে, কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে মই এই ভিডিঅ'টো সহায় হ'ব বুলি মই এই কলমৌ শাকৰ ভাজিখন আপোনালোকৰ ওচৰলৈ আজি লৈ আহিছোঁ। কলমৌ শাকৰ গুণৰ বিষয়ে আপোনালোকে জানিলে হয়তো আচৰিত হ'ব। এই কলমৌ শাকখিনি নৈ, পুখুৰী এনেকুৱা পানী য'ত থাকে ত'ত বেছিকৈ হয়। কলমৌ শাকে আমাৰ শৰীৰত যি বেড কলেষ্ট্ৰল থাকে সেইখিনি ৰিডিউচ কৰে আৰু গুড কলেষ্ট্ৰলৰ মাত্ৰা আমাৰ বঢ়াই দিয়ে, আৰু হৃদপিণ্ডৰ কাৰণেও কলমৌ শাক বহুত উপকাৰী হয়। আৰু লিভাৰ আৰু জইণ্টিছৰ সমস্যা যিসকল লোকৰ থাকে সেইসকলৰ কাৰণেতো কলমৌ শাক এটা আয়ুৰ্বেদিক ট্ৰিটমেণ্ট হয়। সেইটো কাৰণে কলমৌ শাক আপোনালোকে যিমান পাৰে সিমান খাব, আৰু মহিলাসকলৰ বাবেও এই কলমৌ শাকটো বহুত উপকাৰী হয়। কলমৌ শাক খালে মহিলাসকলৰ যিটো বগা চাবৰ সমস্যা থাকে সেইখিনি পৰা বহুত উপশম পাব পাৰি। সেইটো কাৰণে কলমৌ শাকৰ মই আজি ৰেচিপিৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক সেই গুণখিনিৰ বিষয়ে ক'লোঁ। বহুতে জানিলেও যিখিনিয়ে নাজানে সেইখিনি কাৰণে সহায় হ'ব বুলি মই এই কলমৌ শাকৰ গুণখিনিৰ বিষয়ে আপোনালোকক ক'লোঁ। তেতিয়াহ'লে আহকচোন আজি ৰেচিপিটো কেনেকৈ বনালোঁ চাওঁ। আৰু ইয়াৰ বাবে মই 2টা আলু লৈছোঁ। যিসকলৰ চুগাৰৰ প্ৰব্লেম থাকে সেইসকলে আলু ব্যৱহাৰ নকৰিব। আৰু এটা পিঁয়াজ লৈছোঁ, আৰু এটা শুকান জলকীয়া, আৰু 2টা কেঁচা জলকীয়া লৈছোঁ। আৰু এটা কথা ক'বলৈ থাকি গ'ল, যিসকলৰ চুগাৰৰ প্ৰব্লেম থাকে সেইসকলৰ কাৰণেও বহুত উপকাৰী হয়। সেয়া আপোনালোকে কলমৌ শাকটো যিমান পাৰে সিমান খাব। এতিয়া আমি এই কলমৌ শাকখিনি আৰু আলুখিনি ভালকৈ মিহি মিহিকৈ কাটি ল'ম। এয়া মই কলমৌ শাকখিনি মিহি মিহিকৈ কুটি ল'লোঁ। এয়া আৰু আলু 2টা মই এনেকৈ দীঘলে দীঘলে কাটি লৈছোঁ। আৰু মই পিঁয়াজ কাটি ল'লোঁ এনেকৈ, আৰু কেঁচা জলকীয়াকেইটা এনেকৈ মাজেদি ফালি লৈছোঁ, আৰু শুকান জলকীয়াটো এইটো তেলত দিওঁতে ভাঙি ল'ম। এয়া মই কেৰাহীখন গৰম হ'লত অলপ মিঠাতেল দি ল'লোঁ। নিজৰ প্ৰয়োজন অনুসৰি অলপ মিঠাতেল দি লৈছোঁ। এতিয়া এইখিনি গৰম হোৱাৰ পিছত মই ইয়াত পিঁয়াজখিনি দি দিম। এতিয়া তেলখিনি গৰম হৈছে, মই ইয়াত কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ, আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। পিঁয়াজখিনিৰ লগতে মই শুকান জলকীয়াটোও দি দিছোঁ। এই কলমৌ শাকখিনিৰ ইমানেই ঔষধি গুণ আছে, ই অসমৰ বাহিৰত নালাগে, ভাৰতৰ বাহিৰতো বহুত দেশত ইয়াৰ জনপ্ৰিয়তা আছে। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, মই ইয়াতে কেঁচা জলকীয়া 2টা দি দিম, আৰু অকণমান লৰাই দিম। একেবাৰে সাধাৰণ হয়, এইটো আচলতে দেখুৱাবলগীয়া ইয়াত ভাজিখনত একোৱেই নাই। ইয়াৰ মই মাত্ৰ ঔষধি গুণ থকাৰ বাবেহে আপোনালোকৰ কিছু সহায় হ'ব বুলি মই এই ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, মই ইয়াত এতিয়া আলুখিনি দি দিছোঁ। এতিয়া আলুখিনি মই অলপ প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। শাকত হালধি দিওঁ, কাৰণ শাকত হালধি দিলে তাৰ পাতবিলাকত লাগি থাকি যায়, সেয়ে আলুখিনিতে দিব। নহ'লে তেল গৰম হওঁতে পিঁয়াজখিনিৰ লগত হালধিখিনি দিলেও হৈ যাব। এতিয়া আলুখিনি আমি 2-3 মিনিট ভাজিম, আৰু তাৰপিছত শাকখিনি ইয়াত দি দিম।
আলুখিনি ভজা হৈ গৈছে মই 2-3 মিনিটমান গেছটো মিডিয়াম ফ্লেম কৰি আলুখিনি ভাজিলোঁ এতিয়া মই ইয়াত শাকখিনি দি দিছোঁ এতিয়া ভালদৰে লৰাই দিম আৰু আপোনালোকৰ সুবিধাৰ্থে মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ যিখিনি গুণ আছে সেইখিনি দি দিম আপোনালোকে তাত চেক কৰি ল'ব তেতিয়া আপোনালোকৰ বহুত সুবিধা হ'ব এইখিনি এটা ভালদৰে ভাজিম আৰু এতিয়া অকণমান ইয়াত নিমখ দি দিম শাকত নিমখ দিলে সদায় সাৱধান হ'ব কাৰণ শাকখিনি বহুত শাক হ'লেও পানী নাইকিয়া হৈ যায় সেইটো কাৰণে অকণমান সাৱধান হ'ব এতিয়া নিমখখিনি দি দিম নিমখখিনি ভালদৰে মিক্স কৰি 5 বা 7 মিনিটৰ কাৰণে গেছটো মিডিয়াম ল' কৰি ঢাক মাৰি ৰাখিম মই 7 মিনিটমানৰ পিছত ঢাকনিখন খুলি লৈছোঁ চাওঁচোন সিজিলে নাই এয়া এবাৰ লৰাই দিছোঁ ভালকৈ আৰু এয়া আলুখিনি ধুনীয়াকৈ সিজি গৈছে চব এয়া আমাৰ ভাজি ৰেডি হৈ গ'ল মাত্ৰ 10 মিনিটমানৰ ভিতৰতে গোটেইখিনি হৈ যায় বেছি সময় নালাগে এয়া হৈ গ'ল মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম ভাজিখিনি মই প্লেট এখনত উলিয়াই ল'লোঁ এয়া আমাৰ গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পৰা হৈ গ'ল আৰু আপোনালোকে যেতিয়াই সুবিধা পায় তেতিয়াই কলমৌ শাক আনি খাব কাৰণ মই আগতো কৈছোঁ ইয়াৰ বহুত ঔষধি গুণ আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যিসকল নতুন তেতিয়াহ'লে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব